হাই গাইজ, তো কি খবৰ আপোনালোকৰ? তো আজি আৰু এটা নতুন ভিডিঅ' লৈ মই আহি গ'লোঁ আপোনালোকৰ মাজত। তো আজি একদম মন চন কিবা লাগি আছে, পূৰা একদম মনত ফূৰ্তি। মোৰ বুলি নহয়, চবৰে, কাৰণ আজি হ'ল উৰুকা। তো চবৰে ঘৰত একদম মাছ মাংস দি ভৰি আছে। তো চবৰে আৰু মন চন একদম যোৱাবাৰো মই এটা উৰুকাৰ ভিডিঅ' বনাইছিলোঁ। তো তাতে মই মদ চদ বনোৱা দেখিছিলোঁ। তো এইবাৰ আমাৰ মদ চদ বনাব পৰা নাই, মানে ঘৰত পেণ্ডেল দি আছে। তো পেণ্ডেলটো কিহৰ পিছত জানিব পাৰিব, আৰু ভিডিঅ' আহি আছে নতুন নতুন। তো চালি গম পাব। তো এতিয়া আৰু বেছি দেৰি নকৰোঁ, উৰুকাৰ এটা ধামাকা ভিডিঅ' হ'ব যাই আছে, পূৰা একদম মিছ নকৰাকৈ শেষ লাগি চাব। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাৰ বৌ কেনে চলছি বিহুৰ আয়োজন? পিঠা চিঠা বুলিলে না দেখাব মাতপা। অঁ, তো দেখছি এইগিলা চব পেণ্ডেল দিয়া আছে। পেণ্ডেলটো কিহৰ জানিবৰ কাৰণে বিহুৰ পিছত নতুন নতুন আৰু ভিডিঅ' আহিব। তো ভিডিঅ'গিলা পূৰা একদম চাই যাব এটা এটাকৈ, এতিয়া গম পাই যাব কিহৰ পেণ্ডেল। এতিয়া মই আৰু বেছি দেৰি নকৰোঁ, মানে সিমিৰিতৰ লগত একবাৰ বজাৰৰ পৰা আহোঁ। আৰু আমি আহি পাই গ'লোঁ বজাৰ। আৰু বজাৰত আহি দেখা পালোঁ যি বাপ্পা ঐ কি মানুহ, থিয় দিবৰ জেগা নাই। তো বলক আৰু বজাৰখিনি অলপমান দেখি দিওঁ, ক'ত কি বিক্ৰী হৈ আছে মাছ চাছ। তো বজাৰ চজাৰৰ পৰা আহিলোঁ, আহি পেলাই অলপমান চোতালতে বহি আছোঁ। এফালে মানসিমে এবাৰ বহি আছে, এফালে ধুনুবা। বিহুৰ বজাৰ খালী কৰোঁ ৰ'ব, মোনা খালী কৰাই নাই। তো এইগিলা বজাৰ একদম উলিয়াই থলোঁ চব, আৰু এফালে ৰান্ধিব আমাৰ এইগিলা মুচি চুচি থৈছি, চৌকা পূৰা ৰেডি, চৌকাত ৰান্ধিব। ঐ কি কৰি আছা? কেৱল মোবাইল ন? আজি বিহু, নাচবা লাগে, উৰুকা আজি। মাংস চাংস খাইছা না? ৰাতি খাবি। অ' তুন আজি কি তে হেপী উৰুকা কৈ দিয়া। হেপী উৰুকা। কি খাবা আজি? আজি মাংস আৰু মাছ। তো খাব লাগব না, পূৰা নাচবা লাগব, মজা। তো গাইজ হৈ গ'ল ৰাতি, আৰু চবৰে আৰম্ভ হৈ গ'ল উৰুকাৰ খানা, আৰু আমাৰ আৰম্ভ হৈ গ'ল জুই। তো আমি চবে ইয়াতে বহি আছোঁ জুই পুৱে, আৰু ৰান্ধি আছে। আমাৰ আৰু বেলেগ কাম নাই। দে চলি আৰু একবাৰ আটা মাৰি যাওঁ দে। জয় কৃষ্ণ বলো, হৰি বলো, অ ৰে। এফালে ৰন্ধা বঢ়া দেখি একবাৰ দেখি দিওঁ ৰ'ব। আৰম্ভ চিনা কৰা নাই, মাছ ভজা আৰম্ভ কৰি দিছে ৰ'ব দেউতাই। এফালে এইগিলা যা যোগাৰ হৈ আছে চব। আজি একদম একদম খহে কথা। তো আৰু এটা কথা, ঐ চলি বলি তহঁতৰ কি দাউৰা দাউৰি লাগছি হা? আমাৰ আহি গ'ল মাংস ভজা। এইটো কি ৰঞ্জা? আমাৰ বৰদেউতা বনাই আছে, হ'ব এতিয়া আৰম্ভ হৈছে। চাওঁ একবাৰ মুখখন দেখি দে। আমি বৰমাছে ঘৰত আছিলোঁ ৰ'ব, একবাৰ দাইটি এতিয়া ঘৰত যাই আছোঁ।
ভাত চাত খাই ল'লোঁ তো এতিয়া অলপমান জুই চুই বুৱাই লওঁ লৈ পেলাই আৰু ঘুমবা লাগে আৰু পুৱা উঠি মদ ববা যাব লাগে তো বলো কাম গাছ আমি মই উঠি উঠপ মাত পুবা যাওঁ তো বলক আমি মদ বুৱে আহোঁ বঢ়িয়া তো গাইজ মদটো চলি আছে মদ চদ পুৱাই আহিলোঁ দিয়ক এতিয়া ঘৰত যাই পেলাই অলপমান চাহ তাহ খাই লওঁ তাৰপিছততো আৰু ঘৰত যাই কি কৰিবা ঘৰত যাই চাহ চাহ খাম ভাত চাত খাম তাৰপিছত আৰু বৰমাছত যাম আৰু ইটা আমি যাই আছোঁ ক'ত যাই আছোঁ তো ইটা ঘৰত সকলোকে সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা শুভেচ্ছা জনালোঁ হেপী ভোগালী বিহু তো গাইজ আৰু বেছি দেৰি কৰি নাথাকোঁ দেৰি হ'ল যিহেতু আৰু বাই আছে অলপমান খাওঁ কিবা তো ভিডিঅ'টো আজি শান্তিতে শেষ কৰিলোঁ ভিডিঅ'টো যদি চাই ভাল পালাক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব তো এতিয়া বাই বাই